যদি আপোনাৰ ইনভেষ্টমেন্টৰ নলেজ নাই কিন্তু ফিক্সড ডিপজিটতকৈ বেছি প্ৰফিট পাব বিচাৰিছে তেনেহলে আপোনাৰ বাবে মিউচুৱেল ফাণ্ড বেষ্ট অপচন হ'ব পাৰে। সো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মিউচুৱেল ফাণ্ড কি, মিউচুৱেল ফাণ্ড কিদৰে কাম কৰে, ইয়াৰ এডভান্টেজ, ইয়াৰ ডিসএডভান্টেজ আৰু ইণ্ডিয়াত কি মিউচুৱেল ফাণ্ড কোম্পানী আছে তাৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। কিন্তু তাৰ আগতে ইনভেষ্টমেন্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ বাবে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো লাইক কৰি ল'ব। সো প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰো মিউচুৱেল ফাণ্ড কি। মিউচুৱেল ফাণ্ড হৈছে সাধাৰণতে কমন মানুহৰ যিখিনি টকা আছে সেই টকাখিনি মিউচুৱেলি একলগ কৰি সেই টকাখিনি ইনভেস্ট কৰে আৰু ইনভেস্ট কৰি তাৰ পৰা যিখিনি প্ৰফিট হয় সেই ফাণ্ড মেনেজাৰ বা সেই কোম্পানীয়ে কিছু অংশ চাৰ্জ হিচাপ মতে কাটি ৰাখে আৰু বাকিখিনি এজ এ প্ৰফিট হিচাপ মতে যেতিয়া ইনভেষ্টৰক ঘূৰাই দিয়ে ইয়াক আমি মিউচুৱেল ফাণ্ড বুলি কওঁ। সো বহুত কেইজন মানুহৰ ফাণ্ড পইচাখিনি একেলগ কৰি যেতিয়া ইনভেস্ট কৰে আৰু সেই ইনভেষ্টমেন্ট কৰি যিখিনি প্ৰফিট হয় তাৰ পৰা 1% 2% চাৰ্জ হিচাপ মতে কাটি ৰাখে আৰু বাকিখিনি ঘূৰাই দিয়ে। এই যি প্ৰসেস আছে, এই যি ফাণ্ডৰ সিস্টেম আছে, এই ফাণ্ডক আমি মিউচুৱেল ফাণ্ড বুলি কওঁ। সো এই মিউচুৱেল ফাণ্ড কাম কিদৰে কৰে? সাপোজ ষ্টেট বেংকত আপোনাৰ এখন একাউণ্ট আছে আৰু তাতে মিউচুৱেল ফাণ্ড এটা আপুনি খুলিছে আৰু এই মিউচুৱেল ফাণ্ডত আপুনি যিখিনি টকা দিছে সেম একেদৰে ব্লেক ব্ৰাঞ্চত কিছুমান মানুহে মিউচুৱেল ফাণ্ডৰ টকা দিছে, এই টকাখিনি SBI মিউচুৱেল ফাণ্ড মেনেজাৰে একেলগ কৰিব আৰু এই টকাখিনি শ্বেয়াৰ মাৰ্কেট, বন্ডছ ইত্যাদি আদিত ইনভেস্ট কৰিব। সো যেতিয়া এই টকাখিনি ইনভেস্ট কৰিব, এই ইনভেষ্টমেন্ট আপোনালোকে ট্ৰেক কৰিব পাৰিব, NAVৰ জৰিয়তে আপোনালোকে ট্ৰেক কৰিব পাৰিব যে আপোনালোকৰ প্ৰফিট হৈ আছে নে লছ হৈ আছে, এইবোৰ আপোনালোকে ট্ৰেক কৰিব পাৰিব। আৰু যেতিয়া এই মিউচুৱেল ফাণ্ডৰ জৰিয়তে প্ৰফিট হ'ব তেতিয়া সেই ফাণ্ডখিনি আপোনালোকে ওলাব পাৰিব আৰু ওলোৱাৰ সময়ত সাপোজ 14% প্ৰফিট হৈছে তেতিয়া তাৰ পৰা 1% বা 2% ফাণ্ড মেনেজাৰে কাটি ৰাখিব আৰু বাকি প্ৰফিটখিনি আপোনাক ঘূৰাই দিব। সো এতিয়া মিউচুৱেল ফাণ্ডৰ কি এডভান্টেজ আছে তাৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰো। প্ৰথমতে মিউচুৱেল ফাণ্ডত সাধাৰণতে ৰিস্ক কম থাকে as compared to share market. Share marketত আপোনাৰ যেতিয়া নলেজ নাথাকে, আপুনি যেতিয়া চকু মুদি কিছুমান শ্বেয়াৰত ইনভেস্ট কৰে তেতিয়া সেই ইনভেষ্টমেন্টত বহুত লছ হোৱাৰ চান্স থাকে। কিন্তু মিউচুৱেল ফাণ্ডৰ যিবিলাক মেনেজাৰ আছে সিহঁত হাইলি কোৱালিফাইড পাৰ্সন হয়। সো সিহঁতৰ বহুত বছৰৰ এক্সপিৰিয়েন্স আছে আৰু সেই হিচাপ মতে সিহঁতে ইনভেস্ট কৰে। সো যাৰ ফলত ইয়াতে বহুত ৰিস্ক কম হয়। তাৰপিছত আৰু এটা মেজৰ এডভান্টেজ হৈছে ইজিলি 12ৰ পৰা 18% প্ৰফিট ইয়াৰলি পোৱা যায়। কিন্তু যদি আপুনি ফিক্সড ডিপজিটৰ টকাখিনি ৰাখি দিয়ে ম্যাক্সিমাম 6 to 7% ইয়াৰলি পাব। 3 নম্বৰ মেজৰ এডভান্টেজ যদি আমি চাব যাওঁ, আপোনাৰ কোনো ধৰণৰ হেডেক নাহে। যদিও আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বা ইনভেষ্টমেন্টৰ বিষয়ে নলেজ আছে কিন্তু আপোনাৰ হাতত টাইম নাই, আপুনি কিবা জব কৰি আছে নাই বা কিবা বিজনেছত বিজি হৈ থাকে কিন্তু আপোনাৰ হাতত টাইম নাই, সো এই ক্ষেত্ৰত আপোনাক কোনো ধৰণৰ হেডেক ল'ব নালাগে, লাইভ মাৰ্কেট ট্ৰেক কৰিব নালাগে। শ্বেয়াৰ মাৰ্কেটত যেনেকুৱা ডেইলি আপোনালোকে ৰিচাৰ্চ কৰিব লাগে, ট্ৰেক কৰি থাকিব লাগে, এইবোৰ হেডেক আপোনাক ল'ব নালাগে। তাৰপিছত 4 নম্বৰ এডভান্টেজ যদি চাওঁ, আমি ইয়াক লাইভ ট্ৰেক কৰিব পাৰো। মিউচুৱেল ফাণ্ডত আমাৰ যিখিনি ইনভেষ্টমেন্ট আছে ইয়াৰ ভ্যালু বৰ্তমান বেছি হৈ আছে নে কম হৈ আছে, সো আমি ইয়াক লাইভ ট্ৰেক কৰিব পাৰো। যদি বেছি হৈ থাকে তেতিয়া আমি ফাণ্ডখিনি ওলাই ল'ব পাৰিম, যদি কম হৈ থাকে তেতিয়া আমি হোল্ড কৰি ৰাখিব লাগিব, যেতিয়া বেছি হয় আমি তেতিয়া এক্সিট কৰিব পাৰিম। মিউচুৱেল ফাণ্ডৰ ডিসএডভান্টেজ যদি আমি চাবলৈ যাওঁ তেনেহলে মেইনলি দুটা ডিসএডভান্টেজ আছে। তাৰ ভিতৰত প্ৰথমটো হৈছে AMC চাৰ্জটো বহুত বেছি দেখা যায়, 1ৰ পৰা 2%, অৰ্থাৎ আপোনাৰ যিখিনি ইনভেষ্টমেন্ট আছে তাৰ যিখিনি প্ৰফিট হ'ব তাৰে 1ৰ পৰা 2% সেই মিউচুৱেল ফাণ্ডৰ মেনেজাৰক দিব লাগিব, যাৰ ফলত আপোনাৰ প্ৰফিটৰ পৰা কিছু অংশ গুচি যায়। 2 নম্বৰ ডিসএডভান্টেজ যদি আমি চাবলৈ যাওঁ তেনেহলে ইয়াক আমি FDৰ লগত কম্পেয়াৰ কৰিব লাগিব, ফিক্সড ডিপজিটৰ লগত কম্পেয়াৰ কৰিব লাগিব। সাধাৰণতে ফিক্সড ডিপজিট আপোনালোকক ফিক্সড এটা প্ৰফিট দিয়ে, 6 to 7% ইয়াৰলি দিয়ে, কিন্তু মিউচুৱেল ফাণ্ডে আপোনাক 12ৰ পৰা 18% প্ৰফিট দিয়ে, এইটো সঁচা।
কিন্তু মাৰ্কেটৰ কণ্ডিশ্যন কেতিয়াবা যদি বেয়া থাকে তেতিয়া আপোনালোকক নিগেটিভ ৰিটাৰ্ণ দিব পাৰে। সো এইটো এটা ডাঙৰ ৰিস্ক। সো ইণ্ডিয়াত বহুত কেইটা মিউচুৱেল ফাণ্ড কোম্পানী আছে, তাৰ ভিতৰত ভাল প্ৰফিট দিয়াৰ ভিতৰত কেইটামান কোম্পানীৰ ভিতৰত আছে এক্সিছ বেংকৰ মিউচুৱেল ফাণ্ড, SBI মিউচুৱেল ফাণ্ড আছে, তাৰপিছত ICICI বেংকৰ মিউচুৱেল ফাণ্ডৰ কোম্পানী আছে। সো আপোনালোকে স্ক্ৰীনত চাব পাৰে কোনটো কোম্পানীয়ে লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ প্ৰফিট দিছে। কিছুমান কোম্পানী 30 পৰা 40% প্ৰফিট দিছে, ইয়াৰলি 30 পৰা 40% প্ৰফিট দিছে। আনহাতে কিছুমান কোম্পানী আপোনালোকে চাব পাৰে যে নিগেটিভ প্ৰফিটও দিছে। সো আপোনালোকে যেতিয়া মিউচুৱেল ফাণ্ড এটা সিলেক্ট কৰিব বা ইনভেস্ট কৰিবলৈ গৈ আছে, সেই সময়ত আপোনালোকে লাষ্ট 10 ইয়াৰ্স এটলিষ্ট 10 ইয়াৰ্সৰ পাৰফৰমেন্স চাব যে ইয়াৰলি কিমান পাৰ্চেন্টকে প্ৰফিট দি আছে, সেই হিচাপ মতে ইনভেস্ট কৰিব। যদি কোনো এটা কোম্পানী এক বছৰত 90% দিছে, 70% দিছে, সেই ভাবি আপোনালোকে যদি ইনভেস্ট কৰে তেতিয়া আপোনালোকৰ লছ হোৱাৰ চান্স বহুতখিনি থাকিব পাৰে। প্ৰথমতে আপোনালোকে চাব যে লাষ্ট 10 ইয়াৰ্সত কেনেকুৱা ধৰণৰ প্ৰফিট দিছে, আৰু যিজন ফাণ্ড মেনেজাৰ আপোনালোকৰ থাকিব সেই ফাণ্ড মেনেজাৰৰ এক্সপিৰিয়েন্স কেনেকুৱা ধৰণৰ, লাষ্ট 10 ইয়াৰ্সত কেনেকুৱা ধৰণৰ প্ৰফিট দিছে। তো এই বস্তুবোৰ আপোনালোকে চেক কৰি চাব। তো মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰাৰ কাৰণে আপোনাৰ নিয়াৰেষ্ট বেংকত গৈ কেনে আপোনালোকে কথা পাতি ইনভেস্ট কৰি ল'ব পাৰিব। আনহাতে আপোনালোকে যদি ঘৰৰ পৰা ইনভেস্ট কৰিব বিচাৰিছে তেনেহলে আজিকালি মোবাইল এপছ আছে, এপছৰ জৰিয়তে আপোনালোকে ইনভেস্ট কৰিব পাৰিব। ৱেবছাইটত গৈ কেনে আপোনালোকে ইনভেস্ট কৰিব পাৰিব। থেংক ইউ।